ফ্লিপকাৰ্টৰ পৰা এটা বস্তু আনিছিলোঁ, এইটো ফ্লিপকাৰ্টৰ পৰা অনা এটা বস্তু আৰু কি ফাইনেলি আহি গ'ল এইটো বস্তু। আৰু এইটো বস্তু আনিছোঁ মই কিমান দামত, মানে প্ৰত্যেকজন কেমেৰামেনৰে প্ৰায় প্ৰয়োজনীয় বস্তু বা লেপটপ যোনে ব্যৱহাৰ কৰে তাৰ প্ৰয়োজনীয় বস্তু এই বস্তুটো। ইয়াতে বহুতকেইটা মানে USB, আপোনাৰ মেমৰি, হেডফোন কিবা কাৰণে ব্যৱস্থা দিয়া আছে, চি টাইপ আছে। তো প্ৰথমটো কথা, ইয়াতে ব্যৱস্থা এটা ভাল ব্যৱস্থা এটা আছে কি, এইটো হৈছে এইটো USB, আকৌ এইটো চি টাইপ। চ' এইটো কানেক্ট হয় কি নহয় চাওঁ, তো এতিয়া কি হয় চাওঁ বলক। তো বলক, এইটো আনিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। আৰু দাম আছে ইয়াৰ, দাম আছে 1499 টকা MRP এই মালটো কৰি লৈছোঁ। তাৰপিছত এইটো এই মালটো লৈ লৈছোঁ। আৰু এতিয়া যিহেতুকে টাইপ চি, তো চিটো লগাব লাগিব। ইয়াতে ভৰাই দিছোঁ আৰু ধুনীয়াকৈ লাইট জ্বলিছে। চ' এতিয়া কথাটো হ'ল, এতিয়া ইউজ কৰিম এইটো মোবাইলত, মানে আজি কম্পিউটাৰৰ নিচিনাকৈ ব্যৱহাৰ কৰিম। মানে কেনেকৈ ব্যৱহাৰ কৰিম চাই থাকক। তো মানে কথাটো হ'ল, মই যে বস্তুটো কিনিছিলোঁ সেই বস্তুটোৰ দ্বাৰা এনেকৈ ইউজ কৰি কিনে মানে মই কম্পিউটাৰৰ নিচিনাকৈ যে ব্যৱহাৰ কৰিম, মাউচ মানে ইউজ কৰিম আজি এইটোত। তো মাউচ ইউজ কৰিবৰ কাৰণে মাউচৰ আপোনাৰ USB-টো সোমোৱাৰ কাৰণে কোনো জাগা নাই বা হেৰি নাই। তো কেনেকৈ সোমাম, কি কৰিম চাই থাকক। তো প্ৰথম কথা, এই বস্তুটো মই জানেই ফ্লিপকাৰ্টৰ পৰাই কিনি আনিছোঁ অলৰেডি। আৰু এইটো 1500 টকা দি কিনি আনিছিলোঁ। প্ৰায় দৰকাৰী বস্তু এইটো, মানে যোনে কেমেৰা চলায় বা কম্পিউটাৰ চলায় তাহাঁতৰ কাৰণে বহুত প্ৰয়োজনীয় বস্তু, বহুতে চিনিও পায়। চ' প্ৰথমটো কথা এইটো দি, তাৰপিছত আকৌ এটা দিছোঁ মাউচ, এইটো মাউচটো। আৰু বহুদিন পৰি আছিল মাউচটো, আজি ইউজ কৰিম মানে মোবাইলৰ লগত। চ' বলক মোবাইলৰ লগত কেনেকৈ ইউজ কৰোঁ। তো ফাৰ্ষ্ট কথা হ'ল, মই এইটো ইয়াতে সোমাই দিছোঁ চি টাইপ। এইটো সোমাই গ'ল। তাৰপিছত এইটো আপোনাৰ এইভাগে চেক কৰি চাব লাইট জ্বলছে নে জ্বলা নাই। আৰু যদি লাইট জ্বলা শেষ, এইটো এতিয়া এনেকৈ হেঁচাত ধৰি সোমাই দিলোঁ। আৰু ইয়াতে মাউচত পূৰা লাইট জ্বলি গৈছে, কিবা জ্বলি গৈছে, চাওক জ্বলি গৈছে। তো ফাৰ্ষ্ট ইউটিউবটো অন কৰি ল'লোঁ। এতিয়া মই মাউচটোক মুভ কৰি চাম, আৰু মুভ কৰাৰ লগে লগে ইয়াতে আহি গৈছে এডাল, দেখছি মাউচক মুভ কৰাৰ লগে ইয়াতে আহি গৈছে। আৰু মাউচটো যেতিয়া মই ইয়াতে ঘূৰাই দিছোঁ, সিভাগে কাম হৈ গৈছে, চাওক ফাইনেলি মানে কাম চলি আছে। আৰু এতিয়া মই এইটো ভিডিঅ' চাব খুজিছোঁ, বাছ 2বাৰ ক্লিক কৰি পোষ্ট নেক্সট। চলিব এনেকৈ আমি বস্তুবিলাক কৰিব পাৰোঁ। মানে মেইন মালটো হৈছে কিন্তু এইটো, এই মালটোৰ দ্বাৰাই এনেকৈ ইউজ কৰি কিনে চলি আছোঁ। চ' কেনে পালে জনাব, ধন্যবাদ।